আজি আহিছোঁ বাৰ্লিমাৰা ৰাস মহোৎসৱত। তো আগতে মূৰ্তিৰ দৰ্শন কৰি লওঁ, তাৰপিছত এটা ধুনীয়া বস্তু চাইছোঁ, সেইখন চাব যাম। এয়াই হ'ল বৰালিমাৰাৰ শ্ৰী শ্ৰী ৰাস মহোৎসৱ। বহুত সুন্দৰ দৰে সজুৱাই পৰুৱাই ৰাস পাতিলে। তো আহক আৰু চাই থাকক। তো গাইজ, এখন আগতে দোকান চাই আহিছিলোঁ, সেইখন দোকানত যাম এতিয়া আমি। বলক কি আছে চাই আহোঁ। সেইখন দোকান এইখনে, চাওক, সুন্দৰ পাণ দোকান, স্পেচিয়েলি পাণ পায়। তো আমি খাম এখন, আমি বহুতে ভাইৰেল হোৱা টিভিত দেখুওৱা পাণ এখন, যে নিউজত পাই থাকোঁ, ফায়াৰ পাণ, সেইখনে আমি আজি খাম। এয়া বনাই আছে 3খন ফায়াৰ পাণ। তো চাই থাকক খাৱালৈকে। তো দাদাৰ পাণ বনোৱা বহুতেই স্পীড হয়। তো চাই লওক, বহুত সুন্দৰকৈ পাণ বনাই আছে। ফাইনেলি আমাৰ ফায়াৰ পাণ বনোৱা হৈ গ'ল। তো আমাৰ প্ৰবীণ দাই খাব এতিয়া, চাই থাকক।